কোকৰাঝাৰ জিলাত প্ৰগ্ৰামত আমি ইয়াত দলঝ'ৰ গাঁৱত আহিছোঁ Watershed Yatrar আন্ডাৰত Watershed ভ্যানটো মানে প্ৰত্যেক ডিস্ট্ৰিক্টত যায় আৰু Watershedৰ যি মেছেজ আছে আমাক যেনেকৈ সয়েল কনজাৰভেশ্যন ৱাটাৰ কনজাৰভেশ্যন কেনেকৈ কৰিব লাগে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কেনেকৈ কৰিব লাগে সেইখিনি যিমান মেছেজ আছে সেই মেছেজটো লৈ Watershed Yatrar আন্ডাৰত Watershed ভ্যানটো যায় আজি আমাৰ দলঝ'ৰ গাঁৱত আহিছে কোকৰাঝাৰত তাৰ আগতে Watershed ভ্যানটো চিৰাং আৰু বঙাইগাঁৱত আছিলে আৰু ইয়াৰ পৰা ধুবুৰীত যাব আৰু আমি দলঝ'ৰ গাঁৱত Watershed Yatrar যি সুন্দৰ প্ৰগ্ৰাম প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ আন্ডাৰত যি প্ৰগ্ৰাম আছিলে যাত আমাক হৰ্টিকালচাৰেল প্লান্টেশ্যনছ কৰিব লাগে ভূমি পূজন কৰিব লাগে আৰু আমাক প্লেজ ল'ব লাগে সেইখিনি প্ৰগ্ৰাম আমি আজি ইয়াত হাতত লৈছোঁ মই আশা ৰাখিছোঁ যে যিমান আমি আজি ষ্টাৰ্টিং কৰিলোঁ উদ্ঘাটন কৰিলোঁ ইয়াত সেই ইনগ্ৰেশ্যন কৰাৰ যি একচুৱেলি কাম আছে সেই জেগাত সেই ঠাইত সুন্দৰকৈ হৰ্টিকালচাৰ ক্ৰপছ হৰ্টিকালচাৰ প্লাণ্ট হৰ্টিকালচাৰ ট্ৰিজ প্লান্টেশ্যন কৰাৰ পিছত Watershed আমি কেনেকৈ পানীটো বচাই ৰাখিব পাৰিম সয়েলৰ আন্ডাৰত কেনেকৈ আমি কনজাৰভেশ্যন কৰিব পাৰিম সেইখিনি কামটো আজিৰ দিনৰ পৰা সুন্দৰকৈ আজি শুভ দিনৰ পৰা সুন্দৰকৈ ষ্টাৰ্ট কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আমাৰ যিমান Watershed ৱাৰিয়াৰ্ছ আছে গাঁৱৰ সেই লোকেল ইউথছবিলাক আছে ইয়াত Watershed ৱাৰিয়াৰ হিচাপে আৰু গাঁৱৰ দিদিসকলে ধাৰিণী দিদি হিচাপে আছে তেখেতসকলকো মই অনুৰোধ জনাম ফাৰ্ষ্ট অভিনন্দন জনাম বিকজ ইমান সুন্দৰ কনচেপ্টৰ লগত তেখেতসকলে জড়িত হৈ আছে আৰু মই তেখেতসকলক অনুৰোধ জনাম যে যি চেষ্টা চলি আছে Watershedটো লৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা সেইখিনি ফিল্ডত তেখেতসকলে আগবঢ়াই থাকক ধুনীয়াকৈ কামখিনি কৰি থাকক ইমানখিনি মই দলঝ'ৰৰ বাসিন্দাসকলকো শুভকামনা দিছোঁ কাৰণ Watershed Yatrar আন্ডাৰত ভ্যানটো আমি এটাহে গাঁও ছিলেক্ট কৰিছোঁ 11 ক্ৰাইটেৰিয়াছ ফুলফিল কৰাৰ কাৰণে দলঝ'ৰ গাঁৱৰ বাসিন্দাসকলক মই শুভকামনা দিছোঁ কাৰণ আজি তেখেতসকলৰ গাঁৱত Watershed Yatrar প্ৰগ্ৰামটো আমি দেখিবলৈ পাইছোঁ থেংক ইউ উন্নতিৰ কাৰণে কি আচ্ছা জলচ্ছেদ যিটো আঁচনি এই আঁচনিটো বহুত পুৰণা আঁচনি মই মোৰ ইয়াৰ বক্তব্যত ৰাখিছিলোঁৱে যে জলচ্ছেদৰ যিটো ধাৰণা সেইটো ধাৰণা আমাৰ গাঁৱৰ ৰাইজসকলে অতীজৰে পৰা কৰিয়ে আছে বিশেষকৈ যিটো আমাৰ বড়োলেণ্ড এৰিয়াত খেতি পথাৰৰ ক্ষেত্ৰত যিটো ডং কালচাৰ আছে ইয়াত ডঙৰ জৰিয়তে পানী বৈ অনাটো সেইটো এটা জলচ্ছেদ আঁচনিৰে এটা ধাৰণা এটা এক্টিভিটি হয় গতিকে আমাৰ গাঁৱৰ ৰাইজে খেতিয়ক ৰাইজে সেইটো ধাৰণাত কাম কৰিয়ে আহিছে অতীজৰ পৰা খালি জলচ্ছেদ বুলি শব্দটো তেওঁলোকে নাজানে এতিয়া আমাৰ জলচ্ছেদ আঁচনিৰ জৰিয়তে এটা নিৰ্দিষ্ট এটা এৰিয়া বাছনি কৰা লোৱা হয় সেই এৰিয়াটোৰ ভিতৰত হয়তো 10খন গাঁও থাকিব পাৰে 15খন গাঁও থাকিব পাৰে 20খনো গাঁও থাকিব পাৰে সেই একেলগে সেই গোটেইখন গাঁৱৰ উন্নতিৰ কাৰণে খেতিপথাৰৰ উন্নতিৰ কাৰণে খেতিপথাৰত আমাৰ উন্নতি কৰিবলৈ হ'লে কি লাগে মূলতঃ হ'ল আমাৰ পানী ইয়াৰ সমস্যা কি আছে পানী কেতিয়াবা যদিও বৰষুণ বেছি হয় কিন্তু খেতিৰ কিছুমান মুহূৰ্তত আমাৰ পানী নাটনি হয় আৰু কেতিয়াবা কি হয় খুব ভূমিক্ষয় হয় যিটো ইৰোজন বুলি কোৱা হয় উল্টা খান্দা বুলি কোৱা হয় নদীয়ে পাৰ খহাই নিয়া এনেকুৱা ধৰণৰ সমস্যাবিলাক আছে এই সমস্যাবিলাক আঁতৰাবৰ কাৰণে কি যিবিলাক প্ৰটেকশ্যনৰ যিবিলাক আমাৰ স্কিম লোৱা হয় সেইবিলাকৰ ধৰক পানী সংৰক্ষণৰ কাৰণে বা সয়েল ইৰোজন ৰোধ কৰিবৰ কাৰণে যিমান আমাৰ এইবিলাক আঁচনি আছে সেইবিলাক আমি এই জলচ্ছেদৰ জৰিয়তে কৰিব পাৰোঁ উদ্যান শস্যৰ ওপৰতো ইয়াৰ কিবা হেৰি আছে উদ্যান শস্যটো হ'ল মূলতঃ আমাৰ জানে যে যেতিয়া বৰষুণৰ পানী আহে সেইখিনি পানীখিনি মাটিত পৰাৰ লগে লগে সেইখিনি বৈ ওলাই গুচি যায় কিন্তু আমি সেইখিনি আমি ধৰি ৰাখিব লাগিব মাটিৰ তললৈ ভূগৰ্ভৰ যিটো পানীৰ স্তৰটো সাধাৰণতে কমি গ'লে আমাৰ কাৰণে সকলোৰে কাৰণে অসুবিধা গতিকে ভূগৰ্ভস্থ পানীৰ স্তৰ ওপৰলৈ আনিবৰ কাৰণে বা তাক বাহাল ৰাখিবৰ কাৰণে প্লান্টেশ্যনে বহুত আমাৰ সহায় কৰে প্লান্টেশ্যন আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ প্লান্টেশ্যনটো কোনটো এৰিয়াত আমি কৰিছোঁ কোনটো ঠাইত কৰিছোঁ আৰু কাৰসকলৰ কাৰণে কৰিছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা ফৰেষ্ট স্পেচিছো হ'ব পাৰে আৰু কেতিয়াবা উদ্যান শস্যও হ'ব পাৰে যদি গাঁৱৰ মানুহে ভাবে যে আমি উদ্যান শস্য কৰোঁ তেনেহ'লে এই ভূগৰ্ভস্থ পানীৰ স্তৰ বঢ়োৱাৰ লগতে আৰু তেওঁলোকৰ এটা জীৱিকাৰো এটা উপায় ওলাব পাৰে গতিকে আমাৰ এই জলচ্ছেদ প্ৰকল্পটো খুব এটা ভাল মানে মাল্টিডিচিপ্লিনাৰী এটা কনচেপ্ট বুলি কোৱা হয় ইয়াত সকলো ধৰণৰ কাম ইয়াত আমি কৰিব পাৰোঁ খালি আমি ৰাস্তাৰ কাম নকৰোঁ ঘৰ বনোৱাৰ কাম নকৰোঁ তাৰ বাহিৰে আমাৰ খেতিৰ লগত জড়িত আৰু পানী সংৰক্ষণৰ লগত জড়িত সকলো ধৰণৰ এক্টিভিটি আমি ইয়াত এই জলচ্ছেদৰ জৰিয়তে আমি কৰিব পাৰোঁ